গুড মৰ্ণিং এভৰিৱান। ভাবিলোঁ পুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আজি ব্লগটো ৰাতিপুৱা 5টাৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া আমি বৰ্তমান গৈ আছোঁ গুৱাহাটীলৈ। গুৱাহাটীত আমাৰ কিছুমান কাম আছে, ভাবিলোঁ আপোনালোককো দেখাওঁ কিনো কাম আছে, কিনো কৰোঁ তাত গৈ পেলাই নি। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে আগলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। ব্লাডটো চেঞ্জ কৰি দিব লাগে যিখিনি থাকে আৰু মানে। এতিয়া আমি গুৱাহাটী আহি পাই গ'লোহি আৰু ভাবিছোঁ এতিয়া অলপ ৰেষ্ট লৈ লওঁ। ৰেষ্ট লৈ নিজৰ কামত ওলাই যাম আৰু। হস্পিটেলত আহি উৎপাত এইকেইটা। তুমি কিবা এটা ক'বা নি? কৈ দিয়া, তোমাৰ মনোভাৱটো কৈ দিয়া। অচা হাঁহি আছে চাই মেলি, একোতো নকয় মায়ে। চক 3 দিনত আমি পুৰা বৰবাদ কৰি দিলোঁ ৰুমটো। এতিয়া এইটো ৰুমত যদি কেনেবাকৈ মালিক আহি সোমাইহি নহয়, সিহঁতি নিজে চিনি নাপাব যেন এইটো আমাৰ ৰুম হয় বুলি। 3টা থকা ৰুমটোত আমি 5টাই ঘুগুলা মাৰি দিলোঁ এইকেইদিনত। এতিয়া এই পইচা নাই যেনে তেনে এখন বিচনাত 4টা হৈছোঁ। এইখন বিচনাত আমি 4টা হৈছোঁ। এইখন বিচনা চাদৰ ইয়াৰ পৰা দিয়া নাই বাৰু, এখন ঘৰৰ পৰাই লৈ আহিছিলোঁ। কাৰণ ভাবিছিলোঁ যে য'তে ত'তে পৰি থাকিম আৰু, পইচা পাতি নথকা মানুহ আৰু। কিন্তু মানে ৰুম এটা পালোঁ আৰু যেনে তেনে কম দামতে, সেইকাৰণে এইটোকে ঘুগুলা মাৰি পঠিয়াইছোঁ। তাৰপিছত কিমান লেতেৰা, ৰাম এতিয়া বায়ে মই অকলে আছোঁ ৰুমটোত। টিভিটো ভাল লাগিছে কিন্তু মোৰ। বায়ে এইফালে আম কাটি আছে। এয়া আম খাম এতিয়া। আম খাই পেলাই নি অলপ শুই ল'ম। কওঁ দেখালে যদি ইয়ালৈ গুচি আহিলে হ'ব। হালা এতিয়া মই আহিলোঁ খানাপাৰাত। এপইণ্টমেণ্ট দি আছিল যে তালৈ বুলি, মানে মোৰ ভণ্টি এজনীয়ে চাকৰি পাইছে, তাই আহিছে। ক'লে তুমিও গুৱাহাটীতে আছা, মোক লগ কৰিব আহিবা নেকি? সেইকাৰণে মই তালৈ আহিলোঁ আৰু লগতে মোৰ লগৰ দুজনকো লগ কৰিলোঁহি। দেখিছে ইয়াত বহুত মানুহ, বহুত বেছি মানুহ হৈছে, ৰ'দো বহুত দিছে আৰু ভাবিলোঁ আপোনালোককো অলপ দেখাওঁ। আমি এতিয়া এয়া ভাত অৰ্ডাৰ কৰি আনিলোঁ। ইয়াক ৰুমতে বনাইছোঁ, কিনি আনিলোঁ 20 টকাত। এইবোৰ চব চব্জি। এয়া বৰমায়ে চাই আছে, এইজনী মায়ে কি ষ্টাৰ্ট কৰি আছে। গোটেইজনী একদম আৰু আজি কোনোবাই কৈ দিলে আমাৰ বায়েক নেকি বুলি এজনী হাঁহি একেবাৰে ক'বই নোৱাৰে আৰু কৈ দিয়া আকৌ। এতিয়া বায়ে ভোক লাগিছে বোলে, সেই সুদাই ভাতকে মাৰিছে। সেয়া আছে ৰাখিব। এয়া পাপৰ চালাড, বিৰিয়ানী কিনি আনি। কাণ গ'ল আৰু মোৰ বেমাৰ হৈছে যে চব গ'ল মোৰ ভাবা। এয়া ভাজি চব কি ভাজি পেলাইছে, ৰঙালাও। এয়া দালি, মাংস চাংস নাই দিয়া কাৰণ আমি পইচা নাই দিয়া। আমাৰ যিমান বিচাৰ কমত বিচাৰোঁ, মানে কমতে ল'ব বিচাৰিছোঁ। দাইল আৰু আছে আৰু ভাজি দিছা নাই? ধেৰ আছে, ৰ'বা আনিম। বহুত দিন হৈ গ'ল, আমনি লাগি গৈছেগৈ থাকি। ৰাতিপুৱা 4:30 উঠা, টোপনি। বৰ্তমান আমাৰ গুৱাহাটীত সকলো কাম শেষ হৈ গ'ল। আমি বেমাৰ দেখাবলৈ আহিছিলোঁ গুৱাহাটীত, সেয়া দেখাই ল'লোঁ আৰু ভাবিছোঁ এতিয়া ভিডিঅ'টো ইমানতে সামৰি দিওঁ আৰু টোপনিও লাগিছে। সেয়েহে আজিলৈ আহিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই। সেইটো কি পজিশ্যন?